আমাকে কেক কাটিং করে কেক শেষ হয়ে গেছে রে পালো দেখিলে আপোনালোকে সো চাই যাওক বহুত ভাল লাগিল বাই ধুনীয়াকৈ কথাকেইটাও ক'লে আমি ভাত খালোঁ সো চাই যাওক আজি একদম মোৰ ব্লগটো পুৰা ধমাকা হেল্ল' এভৰিৱান সো আজি হল আমি আজি আকৌ নতুন জাৰ্নি এটা কৰোঁ নতুন বছৰৰ নতুন জাৰ্নি সো ৱেলকাম বেক টু মাই ইউটিউব চেনেল সো মোৰ চেফ সুকন্যা ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি এঠাইলৈ যাওঁ সো ভাবিছোঁ আপোনালোককো লৈ যাওঁ সো ব'লকচোন ক'ত যাওঁ কি কৰোঁ সকলোবিলাক গৈ পাই দেখুৱাই আছোঁ সো এয়া আমাৰ লগত এয়া বাহঁত এইয়া টিকলাকেইটা হাই কৈ দিয়া চব আহিছে আকৌ বাহঁতৰ গাড়ীখনো যাম আমাৰ দুখন গাড়ী গোটেইকেইজনী যাম আৰু চ' আমাৰ কেইজনীতো দেখিয়ে থাকে ব্লগছত টিকু হাই কোৱা চ' ব'লকচোন ক'ত যাওঁ কি কৰোঁ সকলোবিলাক আপোনালোকক দেখুৱাম চ' এতিয়াই নকওঁ চ' এতিয়া নক'লেও কি হ'ব থাম্বনেইলততো দেখিবই হ'লেও ব'লক চাওঁ চ' দেখুৱাম ছাছপেন্স আৰু মানে কি ক'ত বহিছে দেখিছে তালে চিটে নাইকিয়া আহিছে আমি কালি মন্দিৰ আহিলো এতিয়া ফুৰিবলৈ আহিছো আমাৰ সৰু টিকলাটো দেখিছে চ' এয়া আমাৰ জাৰ্ণি আৰম্ভ হৈ গৈছিল চ' আমি গৈছিলোঁ সেইদিনা কাজিৰঙা সেইদিনা আছিল 2 জানুৱাৰী চ' ভিডিঅ'টো আপোনালোকটোতো এনেওতো পিছতেই পাব বাৰু নতুন বছৰৰ প্ৰথম জাৰ্ণি আমি কাজিৰঙাতেই কৰিছিলোঁ আৰু সেইদিনা আছিল মোৰ হাজবেণ্ডৰ বাৰ্থডে চ' ভাবিছিলোঁ বাৰ্থডেটো কাজিৰঙাতে চেলিব্ৰেট কৰোঁ চ' কেনেকৈ কৰিলোঁ কি কৰিলোঁ সকলোবিলাক আপোনালোকে চাই যাওক আমাৰ মোৰ ব্লগটো চাই যাব আৰু চাই পেলাই প্লিজ কেনেকুৱা হৈছে কমেণ্ট কৰিব আৰু এওঁক বাৰ্থডে উইচ কৰিবলৈ সকলোৱে নেপাহৰিব চ' ভাল লাগে ন তেওঁ ভাবিলে আৰু সেইটো ছাৰপ্ৰাইজকৈ পাৰ্টিটো মই কেক এটা লৈ গ'লোঁ চ' চেলিব্ৰেট কৰিলোঁ ভাল লাগিলে ৰ'ব আৰু এটা কথা যাতে আমি যাওঁতে ৰাস্তাতে জুবলি বাক লগ পালোঁ জুবলি বাৰ সৈতে কেইখনমান ফটো ক্লিক কৰিলোঁ চ' বাই দুটামান কথা ক'লে চ' আপোনালোকক সকলোবিলাক দেখুৱাই দিছোঁ চ' চাই যাওক চবেই ফটো উঠি আছে লৈ আছো হৈ গ'ল এই আণ্টি চ' এয়া আমি কাজিৰঙাত সোমাই গ'লোঁ তাতে সেইখিনি পাৰ আৰু কাজিৰঙা আৰম্ভ হৈ যায় জখলা বান্ধতে আমি জুবলি বাক লগ পাইছিলোঁ চ' এয়া কাজিৰঙা জাৰ্ণি আৰম্ভ হৈ গ'ল আৰু সেইখিনিতে কেইটামান গড় দেখিছিলোঁ কিন্তু গাড়ী আমাৰ যোৱা বহুত অকণ দেৰি হৈ গৈছিলে চ' দেৰি হ'ব বুলি গাড়ী নৰখালোঁ গড়কেইটা আমি গাড়ীৰ ভিতৰৰ পৰাই চালোঁ বাৰু দেখিলোঁ সেইদিনা বহুতকেইটাই গড় দেখিলোঁ চ' ভাল লাগিল আৰু বিশেষভাৱে গণেশ বাবু হাতী বাবু কেইবাটাও দেখিলোঁ আৰু ইহঁতো বহুত এক্সাইটেড হৈ আছিলে চাবলৈ চ' এয়া আমি হাতী বাবু দেখিছিলোঁ চ' এয়া আমি থানতো সেইদিনা সোমোৱাৰ সময়টো নহ'ল চ' এয়া তাতে গাড়ীৰ পৰাই সেৱা কৰি আগবাঢ়ি গৈছিলোঁ চ' এয়া আমি য'ত আহিম বুলি কৈছিলোঁ আহি পালোহি চ' ব'লক আমি আহিছোঁ কাজিৰঙা অৰ্কিড পাৰ্কলৈ চ' ব'লকচোন ভিতৰত যাওঁ দেখুৱাম সকলোবিলাক
এইয়া এখন গাড়ী আহি পোৱাহিয়ে নাই আৰু আমি গাড়ীৰ পৰা নামিছোঁ ব'লকচোন ভিতৰত যাম আৰু এটা স্পেচিয়েল ছাৰপ্ৰাইজ পাৰ্টি আছে কি আছে সকলোবিলাক আপোনালোকক আমি অৰ্কিড পাৰ্ক পাই গ'লোহি এইবোৰ ইয়াতে আমি অখিল গগৈ ডাঙৰীয়াক লগ পালোঁ ভাল লাগিল তেখেতৰ সৈতে ফটো কেইখনমান ক্লিক কৰিলোঁ আৰু তেওঁ মোৰ ইউটিউব চেনেলটোত কেইষাৰমান কথা ক'লে আপোনালোকৰ বাবে নৱবৰ্ষৰ শুভেচ্ছা জনালে সকলোকে ভাল লাগিল তেখেতক লগ পাই সেই ভাবিছোঁ আপোনালোককো দেখুৱাই দিয়কচোন সকলোকে নতুন বছৰৰ থেংক ইউ তেওঁক লগ পোৱাৰ পিছতে এয়া তেখেতৰ অৰ্কিড পাৰ্কতে এয়া ধুনীয়াকৈ কলা সংস্কৃতি ধুনীয়া নৃত্য দেখুৱাই থাকে মানুহক এনেকৈ মঞ্চত ভাল লাগিল প্ৰথমতে আমি এয়া কাৰ্বিসকলৰ তেওঁলোকৰ বেম্বো ডেন্স দেখিবলৈ পালোঁ তাৰপিছত আমাৰ আহিল বিহু এয়া বিহু তাত দেখি ওলাই বহুত বেছি ভাল লাগিল এক্সাইটেড হৈ আছিলোঁ আজি গ'লোঁ ভাল লাগিল সেইকাৰণে আপোনালোককো ভাবিছোঁ দেখুৱাই দিওঁ বিহু নৃত্যখিনি বহুত ধুনীয়াকৈ নাচিছিলে তেওঁলোকে এনেকৈ গ্ৰুপ লৈ পেলাই গ্ৰুপত তেওঁলোকে নাচিছিলে ভাল লাগিল সকলোৱে চাইছে ইমান মানুহ হৈছিল সেইদিনা 2 জানুৱাৰীৰ দিনা আমি গৈছিলোঁ সেইদিনা মানুহ মানে বহুত বেছি মানুহ আমি খাবলৈ একচুৱেলি যেতিয়া এটা বেটছ বহে আমি কাষতে ৰৈ থাকিব লগা হৈছিল সেইখিনিতো আছেই এয়া বিহু ডেন্স বিশেষকৈ আমাৰ বিহু দেখি বহুত বেছি ভাল লাগিলে বহুত ধুনীয়াকৈ বনাই থৈছে সেইখিনি মানুহ গ'লে বহুত এনজয় কৰে ভাল লাগে এনেকৈ কলা সংস্কৃতিবিলাক আমাৰ দেখি পেলাই বিশেষকৈ বহুত বেছি ভাল লাগে এক্সাইটেড হৈ আছিলোঁ দেখিলোঁ আমাৰ তাতে দেখাই ফটো কেইখনমান ক্লিক কৰিছিলে টিকলাটোৰ লগত খাবলৈ বহি আছিলোঁ দিয়াহি নাছিলোঁ আমাৰ বহুত বেছি ভোক লাগি গৈছিল আৰু আমি একদম ৰ'ব নোৱাৰা হৈ গৈছিলোঁ তাৰপিছতে এয়া পাৰ্কখনত সোমালোঁ এইখন হ'ল কেকটাছ পাৰ্ক গোটেই বস্তুখিনি কেকটাছে ভৰি আছে এয়া ল'ৰা ছোৱালী মানুহক দেখুওৱা এটা বহুত ধুনীয়া বস্তু সৰু ল'ৰা ছোৱালীক বা অলপ এনেকুৱা ক্লাছ 9-10ত বা এনেকুৱা পঢ়ি থকা ল'ৰা ছোৱালীক একচুৱেলি নিব লাগে অৰ্কিড পাৰ্কত এনেকুৱা বহুত ধৰণৰ কিছুমান ফুল আছে যিবিলাকৰ কিছুমান আমি নামেই নাজানো কিন্তু বহুত ভাল লাগিল দেখি ল'ৰা ছোৱালীৰ নামবিলাক চব চাইনবৰ্ডত লিখা আছে নিজে পঢ়ি ল'ব পাৰে কিছুমানে চিনি নাপালেও মানে কোনো প্ৰব্লেম নাই তাতে নাম লিখা থাকে চাই ল'ব পাৰে এয়া প্ৰথম আমি এই কেকটাছ পাৰ্কখনত সোমালোঁ প্ৰথম ভাত নিদিওঁতেই ভাবিছোঁ অকণমান আপোনালোকক এইখিনি দেখুৱাই লওঁ তাৰপিছত যাম ভাত খাবলৈ এয়া আমাক ভাত দিলেহি চবৰে একদম ভোক লাগি গৈছিল আৰু একচুৱেলি বহুত দেৰি হৈ গৈছিল আমি ভাত খাওঁতে 4টাই বাজি গৈছিল আৰু তেতিয়ালৈ বহুত বস্তুখিনি ঠাণ্ডাও হৈ গৈছিলে হ'লেও খালোঁ আৰু ভোক লাগি আছিল আগৰবাৰত যোৱাতকৈ এইবাৰ ভাতখিনি টেষ্ট অকণমান কম পালোঁ বাৰু হ'লেও ভাল লাগিল এনজয় হ'ল সেইটোৱেই ভাল লাগিল এইটো কুকুৰা ধুনীয়া এইবিলাক গছ চিনিয়ে নাপাওঁ নামবিলাক লিখা আছে কাৰণে গম পাইছোঁ আৰু এইবিলাক চব বস্তুৰে নাম লিখা আছে এয়া চব গছ গছনিৰে চবৰে নাম লিখা আছিলে তাতে লিখা থাকে কিছুমান গছটো আমি চিনি নাপাইছিলোঁ বাৰু হ'লেও বহুত বেছি ভাল লাগিছিল ইমান বেছি ডাঙৰ গোটেইখন পাৰ্ক মানে এদিনতে ঘূৰি মানুহে শেষ কৰিব নোৱাৰে ইয়াতে ব'ট ৰাইডিঙো আছিলে আমি ব'ট ৰাইডিঙলৈ নগ'লোঁ দেৰি হৈ গৈছিল একচুৱেলি ল'ৰা ছোৱালীকেইটা যাবলৈ মন আছিলে আমাৰ ডাঙৰ ভাগিনকেইটা নিদিলোঁ কাৰণ অকণমান ভাত খাই উঠোঁতেই আমাৰ 4:30মান হৈছিলে ইয়াতে আমি পাৰ্কতে সিহঁতক এইখিনি বস্তুকেই দেখুৱাব ক'লোঁ আৰু আমাৰ টিকলাহঁতে লাগি গ'ল ধুনীয়া পাৰ্কত এনেকৈ পূৰা খেলাত লাগি গ'ল তিনিওটা একদম সিহঁতক মানে খেলিবলৈ লাগে আৰু সেনেকৈ চুচৰি সিহঁতে বহুত বেছি ভাল পায় এয়া সিহঁতক অকণমান জোলালেও ভাল পালে সিহঁতে একদম গোটেইকেইটাতো একদম তাতে টুট পৰিছে চবতে খেলিলে ভাল লাগিল বহুত এনজয় কৰিলে আৰু
চ' এয়া আমাৰ ছাৰপ্ৰাইজ পাৰ্টি আছিল এওঁ বাৰ্থডে আছিল সেইদিনা চ' সেয়া কেক কাটিলোঁ আৰু এওঁক ছাৰপ্ৰাইজ এটা দিলোঁ ভাবিছোঁ এনেকৈ অকণমান ছাৰপ্ৰাইজ দিলে তেওঁ ভালো লাগিব চ' তাতে আমি বাৰ্থডে কেকটো কাটিলোঁ আৰু তাতে চেলিব্ৰেট কৰিলোঁ সকলোকে খুৱাই দিলে এওঁ চ' একদম টিকলাকজাটো কেক দেখি আৰু সিহঁতৰ কেকৰ ওপৰতো জঁপিয়াই পৰিছে চ' ভাল লাগিলে তেওঁ ভাল লাগিল আৰু মই এনেকৈ কেকটো নি তেওঁক ছাৰপ্ৰাইজটো দিলোঁ চ' মোৰ মনটো ভাল লাগিল আৰু তেওঁ ভাল লাগিল চ' সকলোৱে যাতে আশীৰ্বাদ কৰক তেওঁ বছৰটো ভালেই যাওক ধুনীয়া হওক আৰু যি মনোকামনা তেওঁৰ আছে সকলোবিলাক ভগৱানে দিয়ে চ' সেয়াই সেই কামনাৰে আজি এই কেকটো কাটিছোঁ চ' তাতে চেলিব্ৰেট কৰিলোঁ ভাল লাগিল সকলোকে খোৱালোঁ চ' এয়া চাই যাওক কেনেকুৱা লাগিল আজি বঢ়িয়া মস্তি থেংক ইউ থেংক ইউ থেংক ইউ এয়া কেক কাটিং কৰোঁতে কেক শেষেই হৈ গৈছে দেই এয়া আমি চবে চাই ফুৰিছো এইখিনি ফুল ইমান ধুনীয়া লাগিছে ট্ৰায়েংগল বনাই থৈছে এইটো হ'ল গৰু গাড়ী আজিকালি ল'ৰা ছোৱালীটো চিনিয়ে নাপায় দেখুৱাই দিছোঁ ঐ এখন কি কোৱাচোন কি এখন মনে কয় এখন কি কি এখন চ' অকণ সময়ৰ কাৰণে মই সিহঁতৰ টিচাৰ হৈ পৰিছিলোঁ সিহঁতক সুধিছিলোঁ গৰু গাড়ীখন চিনি পাইছে নাই কিন্তু গোটেইকেইটাই পাৰিছে বাৰু চিনি পাইছে চ' ভাল লাগিল অৰ্কিড যিমান ফুল আছে এই ৰুমটোতে অৰ্কিড যিমান ফুল আছিল সকলোবিলাক ফুল ইয়াতে পিকচাৰবিলাক দি থৈছিলে চ' ল'ৰা ছোৱালীক এইবিলাক বস্তু দেখুৱাব লাগে ৰুমটো দেখি ইমান ভাল লাগিছিল আমি ফটো কেইখনমান ক্লিক নকৰাকৈ থাকিব নোৱাৰিলোঁ চ' আমি উঠিলোঁ আৰু একপি চেলফিও উঠিলোঁ চ' এইবিলাক বস্তু দেখুৱাবলৈ সেইকাৰণে মহাকে সিহঁতক লৈ গৈছিল সেইবোৰ দেখুৱাবলৈ এইটো অসম জাতীয় সংগ্ৰহালয় ব'লা এতিয়া ইয়াত চাওঁ চ' আমি ইয়াতে অসম জাতীয় সংগ্ৰহালয়ত সোমাইছিলোঁ তাতে তাঁতৰ শাল যিবিলাক ঘৰুৱাহী মানুহৰ বস্তু জাকৈ খালৈ বা কিছুমান মাছমৰীয়া বস্তু গোসাঁইঘৰৰ বস্তু নামঘৰৰ বস্তু যিবিলাক বস্তু সৰু ল'ৰা ছোৱালীয়ে দেখাই পাইছিল চ' সেইবিলাক দেখিছিলোঁ আৰু তাতে আমি আকৌ অখিল গগৈ ডাঙৰীয়াক লগ পাইছিলোঁ চ' ভাল লাগিছিল তেওঁৰ সৈতে দুআষাৰমান কথাও পাতিছিলোঁ চ' বহুত ভাল লাগিছিল চ' আমি তাৰ পৰা ওলাওঁতে অৰ্কিড পাৰ্কৰ পৰা ওলাওঁতে আমাৰ ৰাতি হৈ
গৈছিল 6টামান বাজি 6 PM হৈ গৈছিল চ' ভাবিছোঁ এইখিনিতে ব্লগছটো সামৰোঁ আমি তাৰ পৰা ওলালোঁ আৰু কেইটামান শ্বপিং কৰিলোঁ বাৰু গড় কেইটামান কিনিলোঁ চ' তাতে আমি অখিল গগৈ ডাঙৰীয়াক লগ পালোঁ আৰু সেইদিনা জুবলি বাকো লগ পালোঁ চ' বহুত ভাল লাগিল চ' মই ভাবোঁ আপোনালোকৰো বহুত ভাল লাগিল আৰু এওঁ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ ভাবিছোঁ এইখিনিতে ব্লগছটো সামৰোঁ ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব তো আজিলৈ আহিছোঁ বাই বাই